এটা কথা যিজন মাতৃৰ বাচ্চা জন্ম দিয়া ক্ষমতা আছে সেইজন মাতৃৰ গাখীৰ প্ৰডাকশন কৰা ক্ষমতাও আছে পৰা নাই বা খোৱাব পৰা নাই কথাখিনি মনত ৰাখিব তৃতীয় গৃহ পৰিদৰ্শন শিশুৰ বয়স 2 বছৰৰ পৰা 3 মাহৰ ভিতৰত 2 পৰা 3 মাহৰ ভিতৰত 2 মাহৰ পৰা 3 মাহ তৃতীয় গৃহ পৰিদৰ্শন কেতিয়া আৰম্ভ হ'ব শিশুৰ বয়স 2 পৰা 3 মাহৰ ভিতৰত প্ৰথম 3 মাহৰ ভিতৰত ওজন বৃদ্ধি আশা কৰা ধৰণে হয় যদিহে আপুনি শিশুটিক কেৱল স্তনপান কৰায় আৰু আন একো মুখত নিদিয়ে আর এই সময়ত চাব ওজনো বাঢ়ে প্ৰথম মাহত কিমান বাঢ়ে প্রথম মাহত 1 কেজি বাড়ে 1 কেজি লৈ বাড়ে সেইকাৰণে এই সময়ত এই 6 মাহলৈ বাচ্চাৰ ওজন আটাইতকৈ বেছি বাঢ়ে তাৰ পিছত কিন্তু ইমান না বাঢ়ে যিমান এই 6 মাহলৈ বাঢ়ে গতিকে 6 মাহলৈ মাতৃদুগ্ধ যথেষ্ট নহয় গাখীৰ নাই শিশুটিৰ পেট ভৰা নাই এই সকলোবোৰ ভুল ধাৰণা 6 মাহলৈ যায় মাকৰ গাখীৰ পোৱা নাই পেট ভৰা নাই এইবিলাক মিছা কথা ভুল ধাৰণা আপুনি শিশুটিক যিমানে গাখীৰ খুৱাব সিমানে আপোনাৰ স্তনৰ পৰা গাখীৰ ওলাব লগতে শিশুটোৰ ওজন বাঢ়িব ইয়াৰ অৰ্থ শিশুটিয়ে প্ৰয়োজনীয় গাখীৰ সঠিকভাৱে পাই আছে যদি সঠিকভাৱে পাই আছে তেনেহলে ওজন সঠিকভাৱে বৃদ্ধি হৈ আছে যদি গাখীৰ সম্পূৰ্ণকৈ পোৱা নাই তেনেহলে কি হ'ব ওজন বৃদ্ধি হোৱা নাই এই সময়ত বাচ্চা হগনাই পেচাব কৰে আৰু হগনাই পায়খানা কৰে কিছুমানে কয় হাগা কৰিছে কিন্তু নহয় যিমান খাইছে আপুনি তো বেলেগ বস্তু খোৱা নাই মাকৰ গাখীৰ খালে তো কোনো বেমাৰ আজাৰে নহয় গতিকে খাইছে পেটত বেছি হৈছে বমি কৰিছে পায়খানা কৰিছে পেচাব কৰিছে কোনো প্ৰব্লেম নাই যদি দেখা গৈছে যে খাইছে বমি কৰিছে পায়খানা কৰিছে বেছি পেচাব কৰিছে বাচ্চা বেমাৰী হৈ আছে যদি বেমাৰী হৈছে তেনেহলে খোৱাটো এৰি দিয়ে লাহে লাহে বাচ্চাৰ বেমাৰ হলে চৰ্দি লাগিলে গাখীৰ খায় নাখায় তেনেহলে বেমাৰী হলে খোৱা এৰি দিব তো আমি কি ভাবিব লাগিব কি জানিব লাগিব যে গাখীৰ খাইছে সঠিক ওজন বাঢ়িছে নো প্ৰব্লেম গতিকে আমি মাকবিলাকক কি পৰামৰ্শ দিব লাগিব যে আপোনালোকে যে কয় যে 6 মাহলৈ কেৱল মাকৰ গাখীৰ খুৱাম বাচ্চাৰ পেট নভৰে গাখীৰ নোলায় এইবিলাক ভুল ধাৰণা আপুনি যদি শিশুটিক সঠিকভাৱে খুৱাব পাৰিছে তেতিয়াহ'লে সঠিক গাখীৰো পাই যাব প্ৰয়োজনীয় যিখিনি প্ৰয়োজন সেইখিনি গাখীৰো পাই যাব আৰু ওজন সমানে বৃদ্ধি হৈ যাব বাচ্চাই যদি সঠিকভাৱে খাব পাৰিছে চুহিব পাৰিছে চুপিব পাৰিছে তেতিয়াহ'লে সম্পূৰ্ণ পেট ভৰাকৈ পুৰা গাখীৰ ওলাই আহিব